আমি UPPL দলৰ পৰা আমি খেলিম আৰু আমি UPPL দল হিচাপে কোকৰাঝাৰত খেলি যাতে বিটিআৰৰ ৰাইজে বা কোকৰাঝাৰ সমষ্টিৰ ৰাইজে এইবেলি UPPL দলৰ প্ৰাৰ্থীক মানে ভাল এটা ভোটদান কৰি জয়যুক্ত কৰি দিল্লীলৈ পঠাব আৰু ভাল এটা চৰকাৰ যি UPPL যি ভাল এটা চৰকাৰ গুড গভৰ্নেন্স দিবলৈ যি মানে আৰম্ভ কৰিছে এইটো মানে আমাৰ বিটিআৰ ৰাইজে বা কোকৰাঝাৰ সমষ্টি লোকসভা সমষ্টিৰ ৰাইজে মানে এই MP ইলেকশ্যনত তেখেতসকলে নিশ্চয় গম পাব। যোৱাকালি যে BPFৰ MLA ৰবিৰাম নাৰ্জাৰীয়ে 2023 ইহঁতৰ লাকিৰ আহিব ইয়াৰ চৰকাৰ নতুন আকৌ আহিব এই কথা মানে লাকি ইয়াৰ হ'ব এনেকুৱা ক'লে ইয়াৰ নাই এইবিলাক কথাটো আপোনালোকে দেখি আছে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কি কয় বা আগ্ৰহ মহিলাৰীয়ে কি কয় এইবিলাক কথাটো আমি নুশুনো। মই আগতে কৈছোঁ আপোনালোকক তেখেতসকলে যিমান তেখেতসকলৰ MCLA আছিল সকলো MCLA তেখেতসকলক এৰি আজি কোনোবা BJPত কোনোবা UPPLত যোগদান কৰিছে আৰু কেইজনমান আমাৰ লাইনত আছে তেখেতসকলক আমাক অতি সোনকালে তেখেতসকলে আমাৰ লগত মানে জইন কৰিব বা BJPত জইন কৰিব বুলি কৈ আছে। তো কোনোবা এজন পলিটিকেল লিডাৰে BPFৰ কোনোবা এজন পলিটিকেল লিডাৰে কি কয় কি নকয় তেখেতসকলৰ কথা কিন্তু আমি এটাই কথা কওঁ BPFৰ আৰু দিন নাই 17 বছৰে BPF ইয়াত শাসন কৰাৰ পিছত তেখেতসকলে যি ধৰণৰ শাসনৰ যি ছিষ্টেমত তেখেতসকলে যি ধৰণৰ কথাবিলাক কৈ যায় ইয়াত ৰাইজে গম পাইছে। তো BPFে কি কৰিব নকৰিব এইটো আমি নকওঁ আমি কি কৰিম আমাৰ ৰাইজক লৈ আমি এই প্লেনিঙত ব্যস্ত হৈ আছোঁ। RSS বা BJP লিডাৰসকলক লগ ধৰি আছে ইয়াৰ বিষয়ে নাই লগ ধৰাটো তেখেতৰ নিজৰ মানে ব্যক্তিগত কথা তাত আমাৰ ক'ব লগা নাই কোনোবাই কাক লগ ধৰিব নধৰিব এইটো বেলেগ কথা আমিও লগ ধৰিছোঁ আমি কথা পাতি আছোঁ। আমাৰ কথাটো হ'ল আমাৰ BTRত থকা 35 লাখ মানুহ আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে কাৰ কোনো অধিকাৰটো যাতে মানে ল'বলৈ কোনো প্ৰব্লেম নহয় আৰু আমাৰ মাজত যোৱাবাৰ যিবিলাক কনফ্লিক্ট হৈ গৈছিল এই কনফ্লিক্টবোৰ যাতে আগন্তুক দিনত নহয় আমাৰ মাজত ভাল এটা বুজাবুজিৰ মাধ্যমত BTRত থকা সকলো জাতি জনগোষ্ঠীয়ে ভাৰতীয় সংবিধানে দিয়া যাৰ যি অধিকাৰ আছে এইটো সাব্যস্ত কৰি যাতে অহা দিনত কোনো বড়ো অবড়োৰ তেনেকুৱা কনফ্লিক্ট আকৌ নহয় আৰু আমাৰ ভাল পৰিৱেশ এটা গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু সদায় কৰি যাম। মই তেনেকৈ তেখেতৰ মানে যি স্পীচটো মই শুনা নাই কিন্তু শুনিবলৈ পাইছোঁ মই অলপ আমাৰ দলীয় কৰ্মকৰ্তাসকলে যোৱাকালি ওদালগুৰিৰ পৰা আমাক জনাইছিল মানে আজি আমাৰ BJPৰ ষ্টেট প্ৰেছিডেণ্টে অলপ স্পীচটো এই ধৰণে দিছে কিন্তু আমিও ভুল বুজিব নালাগে আৰু তেখেতসকলেও নিশ্চয় আমাক যি ধৰণে আগৰ পৰা সহায় কৰি আহিছে ভৱিষ্যতেও সহায় কৰিব। আপোনালোকে গম পাইছে আমাৰ অলপ আগতে আমাৰ যি UPPLৰ কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰত যে অনুষ্ঠিত হৈছিল তাত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত হৈ আমাক ক্লিয়াৰ কৰি দিছে UPPL আৰু BJPৰ মাজত যি ৰিলেশ্যন মানে ষ্টেট আৰু মানে নেশ্যনেল লেভেল তথা BTC কাউন্সিলতো আজি BJP UPPL GSPৰ যি এটা এলায়েন্স এটা কাউন্সিলটো চলি আছে এই কথাটো তাতে তেখেতে উল্লেখ কৰিছে আৰু অদূৰ ভৱিষ্যত UPPLৰ লগত থাকি মানে অসমত তথা BTRক মানে এটা ভাল এটা পৰিৱেশ আনিবলৈ আমি কাম কৰি যাম বুলি তেখেতে কৈছে আৰু অহা লোকসভা নিৰ্বাচনতো ইনডাইৰেক্টলি তেখেতে UPPLক সমৰ্থন কৰিব বুলি তেখেতে কৈ গৈছে। গতিকে যোৱাকালি আমাৰ মানে ষ্টেট প্ৰেছিডেণ্ট ডাঙৰীয়াই তেখেত ভৱেশ কলিতা ডাঙৰীয়াই যি কথাটো এতিয়া আপোনালোকৰ পৰা অলপ গম পাই আছোঁ কিন্তু মই কিন্তু তেখেতৰ পিছৰ স্পীচটো পিছত তেখেতে যি বাইকটো দিছে এইটো মই চাবলৈ পাইছোঁ কিন্তু তেখেতে তাতে ক্লিয়াৰ কৰি দি আছে মানে কোকৰাঝাৰত মানে BJPৰ এতিয়া চৰকাৰ চলি আছে আৰু আমি জানো আৰু সকলোৱে জানে এতিয়াও কাউন্সিলত BJPৰ চৰকাৰ চলি আছে। এতিয়া আমি UPPLৰ নেতৃত্বত BJPক লৈয়ে আমি কাউন্সিল গঠন কৰিছোঁ। BJPৰ বহুত কেইজন ইয়াত EM আছে BJPৰ বহুত নেতাসকল ইয়াত আমাৰ লগত একেলগে কাম কৰি আছে আৰু ষ্টেটতো দিছপুৰতো আমাৰ 7জন আমাৰ বিধায়ক UPPLৰ 7জন বিধায়ক BJPৰ নেতৃত্বত তাতে আৰু AGP BJP আৰু UPPLৰ যি এটা এলায়েন্স এটা মৰ্চা চৰকাৰটো তাতে ষ্টেটত চলি আছে। গতিকে ইয়াত আৰু আমাৰ মাজত একো নাই কোনোবাই কি কয় কি নকয় এইটো আমি চাবলৈ নাযাওঁ। আমাৰ মাজত এটা ভাল সম্পৰ্ক আছে ভালকৈ চলি থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় আমাৰ BTRৰ চিফ মহোদয়ক সহায় কৰি আছে সহযোগ কৰি আছে কেনেকৈ BTRটো আগবঢ়াই লৈ যাম আৰু বিশেষকৈ BTRত যি বহুদিন ধৰি বড়োসকলৰ যি এটা সংগ্ৰাম আছিল BTRত ছেপাৰেট ষ্টেট লৈ তেখেতসকলে যি ধৰণে আন্দোলন কৰিছিল এইটো এটা হাম কাটিবলৈ বা যোৱাবাৰ BSc একৰ্ড BTC একৰ্ড ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি BTR একৰ্ডটো হৈ গ'ল তো BTR একৰ্ড কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত অৰিহণা আছে আৰু BTR একৰ্ডৰ সকলো দফাবিলাক যিবিলাক আমি একৰ্ডত যিবিলাক বড়োসকলৰ যিবিলাক ডিমাণ্ড আছিল এই সকলো দফাসমূহ ৰূপায়ণ কৰিবলৈ অহা 24 চনৰ ভিতৰত মানে এইটো আমি কৰিম বুলি আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে। প্ৰধানমন্ত্ৰীও আমাৰ লগত ভাল এটা সম্পৰ্কত আছে। আমিও বিচাৰোঁ
ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি আমি অসমক আগুৱাই লৈ যাব লাগিব, আমি ভাৰতক আগুৱাই লৈ যাব লাগিব। তেনেকৈ ভাৰত আৰু অসম যেতিয়া আগুৱাই যাব নিশ্চয় BTRও আগুৱাই লৈ যাব লাগিব বা আগুৱাই যাব, এইটো আমি কামনা কৰিছোঁ। গতিকে আগন্তুক মানে 1 বছৰ 2 বছৰ নহয়, বহু বছৰলৈকে আমি বিজেপি চৰকাৰৰ লগত, মোদী ছাৰৰ লগত, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত একেলগে থাকি আমি কাম কৰি যাম বুলি আমি আগবাঢ়িছোঁ। আৰু মাজে সময়ে যিবিলাক কথাবিলাক ওলাইছে এইবিলাক একো নহয়, আমাৰ মাজত এটা ভাল সম্পৰ্ক আছে আৰু ভৱিষ্যতত আমি একেলগে আগবাঢ়ি যাম। নিজৰ দলৰ কামটো কৰিব, তেখেতে দলৰ এজন সভাপতি হিচাপে নিজৰ দলক আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতে কাম কৰিব। নিশ্চয় আমিও জানো বিজেপিয়ে ভালকৈ সাংগঠনিক ভেটিটো মজবুত কৰি আছে। BTRত মাত্ৰ নহয়, অসমত মাত্ৰ নহয়, গোটেই ভাৰতত অহা যি আমাৰ লোকসভা নিৰ্বাচনটো 24ত আহি আছে। অসমৰ পৰা প্ৰায় সমষ্টিয়ে মানে সাংসদটো জিকাই মানে দিল্লীলৈ পঠাবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। নিশ্চয় আমিও একেলগে থাকি তেখেতসকলক সহায় কৰি কোকৰাঝাৰ বা আমাৰ সমষ্টিটো আমি কেনেকৈ মানে UPPL দলে দখল কৰিম, UPPL দলৰ পৰা আমি প্ৰাৰ্থীটো জয়যুক্ত কৰাম, এই চেষ্টাত আমিও কাম কৰি আছোঁ। UPPL দল হিচাপে আমি কাম কৰি আছোঁ, বিজেপিয়ে নিজৰ কাম কৰি আছে। কিন্তু নিজৰ দল হিচাপে নিজৰ দলটো আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে কাম কৰিব। তাৰ মাজতো আমাৰ মাজত কোনো ভুল বুজাবুজি নাই, আমাৰ মাজত এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে। শীৰ্ষ নেতৃত্বই এইটো সিদ্ধান্ত ল'ব। আমাৰ কোৰ কমিটি আছে, কোৰ কমিটি সিদ্ধান্ত ল'ব প্ৰাৰ্থী যোনেই নহওক কিয়। কিন্তু UPPL দলৰ পৰা কোকৰাঝাৰ সমষ্টিৰ পৰা দিল্লীলৈ এবাৰ সাংসদ পঠোৱাৰ পৰিকল্পনাটো প্ৰায় UPPL দলে মানে ফাইনেল এটা কৰি লৈছে। থেংক ইউ। তেখেতেতো অলৰেডি 2বাৰ MP হৈ গ'ল। মানে তেখেতৰ ব্যক্তিগত বিষয় বা আমাৰ এতিয়া কোকৰাঝাৰৰ সাংসদ তেখেতৰ বিষয়ে আমি একো ক'বলৈ নাযাওঁ। কিন্তু কথাটো কি হ'ল, ৰাইজে গম পাইছে 2বাৰ তেখেতে সাংসদ হোৱাৰ পিছত কেনেকৈ তেখেতে সাংসদ হিচাপে কাম কৰিছে, এইটো ৰাইজে গম পাইছে। নিশ্চয় আমি বিচাৰোঁ বা নিশ্চয় আমি আশা কৰিছোঁ এইবাৰ ৰাইজে আমাক এই 2024 যি লোকসভা নিৰ্বাচনত UPPL দলৰ প্ৰাৰ্থীক ভোটদান কৰি জয়যুক্ত কৰাই দিল্লীলৈ পঠাব, এইটো আমি মানে প্ৰায় নিশ্চিত।